নমস্কাৰ, মুন্নাৰ কিচেনৰ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে আৰু আজি মই আপোনালোকক এটা খুব ধুনীয়া ঠাইলৈকে লৈ গৈ আছোঁ। নলবাৰীত হয় তাৰকাগৃহটো হৈছে নৰ্থ ইষ্টৰ 3D ফাৰ্ষ্ট 3D তাৰকাগৃহ হয়, প্লেনেটেৰিয়াম হয় আৰু আমি আজি তালৈকে গৈ আছোঁ আৰু তাতে গৈ আপোনালোকক দেখুৱাম গোটেইখিনি। এতিয়া আমি গৈ আছোঁ নৰ্থ ইষ্টৰ ফাৰ্ষ্টটো 3D তাৰকাগৃহ প্লেনেটেৰিয়ামলৈকে। আৰু জান চোৱা জান আমি ক'ত গৈ আছোঁ কৈ দিয়া, আমি তাৰকাগৃহত গৈ আছোঁ বুলি কৈ দিয়া। তাৰকাগৃহত গৈ আছোঁ কোৱা, আপোনালোকেও আহিব বুলি কোৱা। এতিয়া আমি আহি পালোঁ নলবাৰী বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহলৈ। এতিয়া 4টা বজা নাই, 3:45 হৈছে আৰু এয়া আকাশখন চাওকচোন কিমান ধুনীয়া লাগিছে। নীলা আৰু বগাৰ যিটো সংমিশ্ৰণ হৈছে সেইটো সঁচাকৈ আকাশখনৰ সৌন্দৰ্য বহুত বেছি ধুনীয়া হৈছে আৰু পৰিৱেশটো বৰ ধুনীয়া, যিহেতুকে এতিয়া খুব বেছি গৰমো নাই আৰু অলপ ঠাণ্ডা পৰিবলৈ আৰম্ভ হৈছে। এই তাৰকাগৃহটো নলবাৰী চহৰত নহয়, এইটো নলবাৰী চহৰৰ পৰা প্ৰায় 3 কিলোমিটাৰমান দূৰত আছে। সৰিয়হতলী নামে এখন ঠাইত আছে। যিহেতুকে এতিয়া 3:45 হৈছে আৰু গেট খুলি দিয়া হৈছে, সকলোবোৰ মানুহে দৌৰা দৌৰিকৈ টিকেট ল'বলৈ গৈছে, কিয়নো যিহেতুকে আসনৰ সংখ্যা যথেষ্ট কম আছে আৰু টিকেটবোৰ প্ৰদৰ্শনীৰ 15 মিনিট আগত দিয়া হয়। এয়া হৈছে টিকেট ঘৰ, সোঁ চাইডে আছে এই টিকেট ঘৰটো। যিসকলে লাইনত আহি আগতীয়াকৈ থিয় হ'ব পাৰিব তেওঁলোকেই এই টিকেট গ্ৰহণ কৰিব পাৰিব। টিকেট মাত্ৰ 60টা ছিট আছে আৰু এই 60টা ছিটৰ কাৰণে আপোনালোকে আহিলে আগতীয়াকৈ আহিব লাগিব। আমি টিকেট ল'লোঁ আৰু এয়া হৈছে বাহিৰৰ পৰিৱেশ, মানে তাৰকাগৃহৰ ভিতৰত য'ত প্ৰদৰ্শনী কৰা হয় এয়া হৈছে তাৰ বাহিৰৰ পৰিৱেশ আৰু ইয়াতে গোটেইখিনি কথা লিখা আছে। যিহেতুকে তাৰকাগৃহটো নলবাৰীত হৈছে আৰু নলবাৰী মানুহৰ কাৰণে এইটো এটা বহুত ভাল খবৰ হয়, কাৰণ প্ৰত্যেকজন মানুহে গুৱাহাটীলৈ যোৱাটো সম্ভৱ নহয়, বিভিন্ন অসুবিধা থাকে। আৰু এতিয়া নলবাৰীত হোৱা মানে নলবাৰীৰ আশে পাশে যিসকলে এতিয়াও তাৰকাগৃহ চাবলৈ যোৱা নাই বা গুৱাহাটীত এতিয়ালৈকে যাবলৈ পৰা নাই তেওঁলোকে ইয়াতে আহিব পাৰিব আৰু ইয়াৰ যিসকল ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালী আছে তেওঁলোকেও বহুত উপকৃত হ'ব পাৰিব। এইটো এটা খুব ভাল কথা হৈছে, নলবাৰী চহৰত এনেকৈ এটা তাৰকাগৃহ হোৱাটো যথেষ্ট ভাল খবৰ হয়। ইয়াত আপোনালোকৰ ৰাতিপুৱা 11:30 বজাত আৰু আবেলি 4টা বজাত অসমীয়াত প্ৰদৰ্শনী কৰা হয়, দুপৰীয়া 2 বজাত ইংৰাজীত দেখুওৱা হয়। আপোনালোকে যদি অসমীয়াত চাবলৈ বিচাৰে তেনেহ'লে ৰাতিপুৱা 11:30 বজাত আৰু আবেলি 4টা বজাত আহিব পাৰে, কিন্তু 15 মিনিটমান আগতে টিকেট দিয়া হয়। সেয়া আপোনালোকে আগতীয়াকৈ আহি টিকেটৰ বাবে শাৰী পাতিব লাগিব, কাৰণ যিসকলে আগতীয়াকৈ আহিব তেওঁলোকে টিকেট লাভ কৰিব। আৰু এই গোটেই পৰিৱেশটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত আপোনালোকৰ সোমবাৰে তাৰকাগৃহ বা প্লেনেটেৰিয়াম বন্ধ থাকিব, পৰিষ্কাৰ পৰিচ্ছন্নতা বা মেইনটেনেঞ্চৰ কাৰণে সোমবাৰে বন্ধ থাকিব, বাকী সপ্তাহৰ বাকীকেইটা দিন খোলা থাকিব। প্ৰতিজন মানুহৰ বাবে 50 টকাকৈ টিকেট লোৱা হয় আৰু যদি স্কুলৰ ল'ৰা ছোৱালীয়ে স্কুলৰ পৰা আহে নাইবা তেওঁলোকৰ প্ৰধান শিক্ষক নাইবা অধ্যক্ষই যদি লিখি দিয়ে তেনেহ'লে তেওঁলোকে এজন ছাত্ৰ ছাত্ৰীৰ কাৰণে 30 টকাকৈ টিকেট হ'ব, 20 টকা তেওঁলোকক ৰেহাই মূল্য দিয়া হ'ব। ইয়াতে বায়ুমণ্ডল, গ্ৰহ নক্ষত্ৰ উপগ্ৰহ সকলোবোৰ কথা সুন্দৰকৈ দেখুওৱা হৈছে। আৰু এতিয়া আমি সোমালোঁ এয়া ভিতৰত। মই ভিতৰৰ পৰিৱেশটো অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আৰম্ভণি হোৱাৰ আগতে, কাৰণ তাতে বাৰে বাৰে অনুৰোধ কৰা হৈছিলে, মানা কৰা আছিলে যে প্ৰদৰ্শনী হোৱাৰ সময়ত ইয়াতে যাতে কোনেও একো ভিডিঅ' নাইবা ফটোগ্ৰাফী নলয়, কাৰণ সেইটো যিহেতুকে তেওঁলোকৰ নিয়ম নহয় আৰু সেইকাৰণে মই সেই কামটো কৰা নাই। জাষ্ট প্ৰথমতে সোমাই অকণমান পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু আমাক সোমোৱাৰ পাছত লাইটবোৰ অফ কৰি দিয়া হয়, তাৰপাছত এযোৰ 3D চশমা আমাক ব্যৱহাৰ কৰিবলৈ দিয়ে। যিসকল সৰু ল'ৰা ছোৱালী আছে তেওঁলোকে যদি চশমা পিন্ধিবলৈ নিবিচাৰে তেনেহ'লে তেওঁলোকে কাকো ইমান জোৰ নকৰে আৰু বাকী ডাঙৰসকলক সকলোকে 3D এযোৰ চশমা দিয়ে আৰু আহিবৰ সময়ত সেই চশমাযোৰ আকৌ তেওঁলোকক ঘূৰাই দিব লাগে। ভাল লাগিছে তেওঁলোকৰ গোটেই ছিষ্টেমটো, বৰ্তমান যিহেতুকে নতুন হয় আৰু তেওঁলোকৰ ছিষ্টেমটো খুব সুন্দৰ হয়,
সেইকাৰণে ভিতৰৰ পৰিৱেশটো মই আপোনালোকক দেখাব নোৱাৰিলোঁ, বাহিৰৰ পৰিৱেশটো দেখাইছোঁ। আপোনালোকৰ যদি সৰু ল'ৰা ছোৱালী আছে নিশ্চয় লৈ আহিব পাৰিব, একো হয়তো অসুবিধা নাপাব লাগে। যিহেতুকে আমাৰ নিয়া এতিয়া 2 বছৰ হৈছে আমি তাক লৈ গৈছিলোঁ, আৰু তাৰ বাবে আছিল এয়া এটা সম্পূৰ্ণ নতুন পৰিৱেশ, আন্ধাৰ হৈ গৈছিল। সি অৱশ্যে কান্দা নাছিলে বা একো বাহিৰত ওলাই আহিবৰ কাৰণেও একো এটা অসুবিধাৰ সৃষ্টি কৰা নাছিলে। সেইকাৰণে মই ভাবোঁ যে আপোনালোকেও নিজৰ সন্তানক লৈ আহিব পাৰিব। যিহেতুকে নলবাৰীতে ইমান ধুনীয়া এটা তাৰকাগৃহ হৈছে, সেইকাৰণে আপোনালোকে আহক, চাওক। জানিব লগা, চাব লগা, শিকিবলগীয়া আমাৰ বহুতখিনি আছে। যথেষ্ট পৰিমাণে আমাৰ বায়ুমণ্ডলৰ কথা, সৌৰজগতৰ কথা, গ্ৰহ নক্ষত্ৰৰ কথা আছে, আৰু বাহিৰত সকলোবোৰ বস্তু লিখা আছে। কোনটো গ্ৰহত কিমানখিনি, কোনটো গ্ৰহত কি হ'ব বা কিমান ওজন হ'ব, সকলোবোৰ কথা ইয়াত ধুনীয়াকৈ লিখা আছে। আৰু লগতে আমাৰ নক্ষত্ৰ, আমাৰ ৰাশি অনুযায়ীও সেই সকলোবোৰ ইয়াতে দিয়া আছে। আপোনালোকে নিজৰ কোনটো গ্ৰহত কিমান ওজন হ'ব আপোনালোকে আহি পেলাই এবাৰ চাব পাৰিব। সেইকাৰণে সকলোৱে আহক, যিহেতুকে ইমান ওচৰতে এটা ইমান ভাল এয়া তাৰকাগৃহ এটা হৈছে। সকলোৱে আহক, নিজৰ সন্তানক লৈ পেলাই আহক, চাওক, ভাল পাব। মই কৈছোঁ যে আপোনালোকে সঁচাকৈ বহুত বেছি ভাল পাব। এতিয়া আমি ওলাই আহিলোঁ নলবাৰী তাৰকাগৃহৰ পৰা। এতিয়া যিহেতুকে ডিচেম্বৰ মাহ ল'ৰা ছোৱালীবোৰৰ পৰীক্ষাও শেষ হৈছে, আমাৰ গ্ৰহ উপগ্ৰহবোৰৰ বিষয়ে, আমাৰ মহাকাশৰ বিষয়ে জানিবলগীয়া আমাৰ যথেষ্ট কথা আছে। আপোনালোকে নিজৰ সন্তানক লৈ আহক, আপোনালোকেও আহক। যিহেতুকে ইমান ওচৰতে হৈছে, নলবাৰীতে হৈছে, আৰু গুৱাহাটীতো তাৰকাগৃহ এটা আছেই, আগৰ পৰাই আছে। সেইটো এটা 3D তাৰকাগৃহ ইয়াতে হৈছে। খুব ধুনীয়া হয়। আচলতে চকুৰে নেদেখিলে আপোনালোকক বুজাই হয়তো মই ক'ব নোৱাৰিম, কাৰণ চকুৰে চাই যিটো চোৱা যায় সেইটো হয়তো আপোনালোকে নিজে অনুভৱ কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ ভিতৰৰ সেই পৰিৱেশটো দেখাবলৈ দিয়া নাই, সেইকাৰণে মই মোবাইল ব্যৱহাৰ কৰিব নোৱাৰিলোঁ, মোবাইল কেমেৰা বা ভিডিঅ' একো ইউজ কৰিব দিয়া নাই, সেইকাৰণে দেখাব নোৱাৰিলোঁ। আপোনালোকে চকুৰে চালে বিশ্বাস কৰিব পাৰিব, ইমান ধুনীয়া এটা ইয়াতে নলবাৰী জিলাত বনাইছে। আপোনালোকে সকলোৱে আহক পৰিয়ালৰ সৈতে আৰু এনজয় কৰক। মোৰ আন এটা নতুন ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ। তেতিয়ালৈ সকলোৱে ভালে থাকক আৰু সুস্থ হৈ থাকক। শুভৰাত্ৰি। বাই বাই।